Hello everyone, welcome to my another mini vlog. ৰ'দটো যেহেতু বহুত দিছে এইকেইদিন আৰু আমাৰ মাছ শুকুৱাই থকাই হৈছে বাৰু। আজি ভাবিলোঁ মাছ আকৌ ৰ'দত দিওঁ আৰু আপোনালোকক দেখাওঁ। আমি এনেদৰে মাছ শুকুৱাই ভালকৈ এয়াৰটাইট কণ্টেইনাৰত ৰাখি থওঁ আৰু বহুত দিনলৈকে খাব পাৰি। ইয়াৰ পাপাই মাছ পাতিছিলে পাছফালে চেপাত আৰু আজি প্ৰায় 1-1.5 কেজিমান মাছেই লাগিছে। এতিয়া মাছখিনি ভালদৰে ধুই চাফা কৰি ল'ম। আৰু মোৰ জানেনে বহুত দিন এনেকৈ মিনি ব্লগ বনোৱা নাই, ভইচ অভাৰো দিয়া নাই। সেই ভাবিলোঁ আজি এনেদৰে ভিডিঅ' এটা বনাই আপোনালোককো দেখাওঁ। এতিয়া ভালদৰে চাফা কৰি ধুই ল'লোঁ, নিমখ হালধি দি ল'লোঁ আৰু এতিয়া মোৰ কাম শেষ। বাকী পাপাই এয়া বিলঙনি দি আছে, ধুনীয়াকৈ ওপৰত মাছখিনি দি দিব। আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে মৰম দিব বুলি আশা কৰিলোঁ আৰু কেনে পালে জনাব। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই।